গুৱাহাটী আমবাৰী সাদিকা হজ এণ্ড উমৰাহ হজ ছাৰ্ভিচ আৰু আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ কাৰ্যালয় উদ্বোধন। উমৰাহ হজ যাত্ৰীৰ মাজত বেগ, পাছপোৰ্ট, আই কাৰ্ড বিতৰণ অনুষ্ঠান। আজি গুৱাহাটী মহানগৰীৰ আমবাৰীত বহা জামি মছজিদ বিল্ডিঙৰ প্ৰথম মহলাত সাদিকা হজ এণ্ড উমৰাহ ছাৰ্ভিচ আৰু আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ যুটীয়াভাৱে এখন কাৰ্যালয় উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত ট্ৰেভেলছৰ অধ্যক্ষ আলহাজ আব্দুল হাই, বুহাজাবি মছজিদৰ সম্পাদক নিজামুল হক, গুৱাহাটী মহানগৰ কমিটিৰ ট্ৰেভেলছৰ অধ্যক্ষ নোৱাব নাছিম হাজৰিকা, হাতীগাঁও মাজাৰ পাকিজা জামি মছজিদৰ ইমাম মাওলানা মঞ্জুৰ আহমেদ ৰহিমী প্ৰমুখ্যে ভালেকেইজন সন্মানীয় ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত 10 আগষ্টত যাবলগীয়া শিৱসাগৰ আৰু যোৰহাট জিলাৰ 21 গৰাকী উমৰাহ হজ যাত্ৰীৰ মাজত বেগ, পাছপোৰ্ট, আই কাৰ্ড, ভিছা, ফ্লাইটৰ টিকেট আদি বিতৰণ কৰা হয়। উল্লেখ্য যে অহা 10 আগষ্টত উক্ত ট্ৰেভেলছৰ জৰিয়তে অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ 99 গৰাকী উমৰাহ হজ যাত্ৰী গুৱাহাটীৰ পৰা যাত্ৰা কৰিব। হজ যাত্ৰীসকলৰ পৰিচালনাৰ দায়িত্বত থাকিব কলকাছিয়াৰ শ্বাহিদ তাহছিন, বঙাইগাঁৱৰ আছাদুৰ ৰহমান আৰু হাফিজ আব্দুল কাদের ভূঞা। ইপিনে ছেপ্টেম্বৰ মাহৰ বাবেও বুকিং আৰম্ভ হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে কলকাছিয়া আৰু গুৱাহাটী মহানগৰীৰ আমবাৰীত থকা কাৰ্যালয়ৰ 70291391 আৰু 8011138799 ফোন নম্বৰত যোগাযোগ কৰিলে বিতং তথ্য পোৱা যাব বুলিও মাওলানা মঞ্জুৰ আহমেদ ৰহিমীয়ে জানিবলৈ দিয়ে। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আলহামদুলিল্লাহ, আজি গুৱাহাটী আমবাৰী বুঢ়া মছজিদৰ ফ্ৰণ্টত এখন নতুনকৈ অফিচ উদ্বোধনী কৰা হ'ল। উপস্থিত থাকিল জনাব আব্দুল হাই সাহাব, অল আছাম আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ মুখ্য পৰিচালক। লগতে আছে আমাৰ আমবাৰী বুঢ়া মছজিদৰ সন্মুখত যি অফিচ, এই অফিচৰ মুখ্য পৰিচালক জনাব নাছিম হাজৰিকা চাহেব আৰু অন্যান্য কৰ্মকৰ্তাগণ সকল আছিল উপস্থিত। আমি নথৈ আনন্দিত আজি এই অফিচখন উদ্বোধনী কৰাৰ কাৰণে, আৰু ইনশাআল্লাহ পৰৱৰ্তী পদক্ষেপ আমাৰ থাকিব। অসমৰ বিভিন্ন জিলাৰ পৰা যিসকল হাজীসকলে মক্কা মদিনাত উমৰাহ হজ কৰিবলৈ যাম বুলি নিয়ত কৰিছে, তেওঁলোকে নথৈ আনন্দিত হ'ব, যিহেতু গুৱাহাটীত অফিচখন আৰু সহজ ৰাস্তা এটা আছে, যে সহজতেই ইয়াতে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। সেইকাৰণে হাজীসকলৰ কাৰণে এটা শুভ বাৰ্তা। আৰু অহা 10 আগষ্টত 99 জন হাজী মক্কা আৰু মদিনা জিয়াৰতৰ কাৰণে উমৰাহ হজৰ কাৰণে যাই আছে। পৰিচালনাত থাকিব শ্বাহিদ তাহছিন, আছাদুৰ ৰহমান চাহাব, মৌলানা আব্দুল কাদের ভূঞা চাহাব, আৰু সকলোৱে হাজীসকলৰ কাৰণে দোৱা কৰিব, যাতে ভালদৰে যায় হজৰ কাম সম্পূৰ্ণ কৰি, উমৰাহ হজৰ কাম সম্পূৰ্ণ কৰি আৰু সুচাৰুৰূপে নিজৰ ঘৰত উভতি আহিব পাৰে। তাৰ সুস্বাস্থ্য কামনা কৰিলোঁ, আৰু আপোনালোকেও দোৱা কৰিব যাতে সুন্দৰকৈ হজৰ কাম সম্পন্ন কৰিব পাৰে। আসসালামু আলাইকুম। উমৰাহ হজত যোৱাৰ কাৰণে যোগাযোগ কৰিব পাৰিব অল আছাম আমাৰ মুখ্য পৰিচালক আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ জনাব হাজী আব্দুল হাই চাহাবৰ নম্বৰ 8033113899 আৰু আমাৰ আমবাৰী বুঢ়া মছজিদৰ অফিচৰ মুখ্য পৰিচালক নাছিম হাজৰিকা চাহাবৰ নম্বৰ 7002913091 আৰু ময়ো এই অফিচৰ লগত জড়িত আছোঁ। মোৰ নাম মঞ্জুৰ আহমেদ আৰু মোৰ মোবাইল নম্বৰ 7002434326। এই নম্বৰত যোগাযোগ কৰিলে ইনশাআল্লাহ আমাক লগ পাব। আমি যথেষ্ট সুখী হৈছোঁ যে যিসকল যাত্ৰীয়ে উমৰাহৰ হজৰ নিয়ত কৰিছে, তেওঁলোকে সকলোখিনি কামখিনি আমাৰ গুৱাহাটী অফিচৰ পৰা কৰাৰ এটা সুযোগ পাব। তো সেইটোৰ কাৰণে ইয়াতে আজি যি অফিচ আৰম্ভণি হৈছে, সেইটোৰ কাৰণে
যিসকল হজযাত্ৰী তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। আৰু আমাৰ আগষ্ট মাহৰ অলৰেডি জনোৱা হৈছে, আগষ্ট মাহৰ 10 তাৰিখে 99জন হজযাত্ৰীৰ কাৰণে সকলোখিনি কাম অলৰেডি কমপ্লিট হৈছে। আৰু নেক্সট ডেট আমাৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ কাৰণে বুকিং আৰম্ভ হৈ আছে। ইনশাল্লাহ আপোনালোকে যিসকলে নিয়ত কৰিছে আমাৰ লগত যোগাযোগ কৰিলে বাকীখিনি আমি কাম আগবঢ়াব পাৰিম। আমি ইয়াৰে দায়িত্বত আছোঁ, মই নাছিম হাজৰিকা। মোৰ নাম্বাৰটো হৈছে 7002913091 আৰু আৰু আমাৰ চেয়াৰমেন চাহাব হাজি আব্দুল হাই চাহাব, তেখেতৰ নাম্বাৰ হৈছে 8011138799। ইনশাল্লাহ আপোনালোক ইচ্ছুক যিসকল আছে তেওঁলোকে কণ্টেক্ট কৰিব। আসসালামু আলাইকুম।